এইটো বিচাৰোঁ এতিয়া মই অলপ দিন আগৰ পৰা চাইছোঁ যে মিৰৰ আছামক ফ'ল' কৰি আছোঁ গতিকে এই ৰিপৰ্ট পোৱাটো মোৰ কাৰণে বহুত ভাল লাগিছে আনন্দ লাগিছে যে কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন আছে এতিয়া ৰিপৰ্টাৰ আছে যে এইটো কাৰবাৰটো চাই আছে বুলি গতিকে মই আগৰ পৰাই দেখিছোঁ যে তাত নাৰী ব্যৱহাৰ হৈ আছে কিন্তু আমাৰবিলাক ইয়াত ইমান দূৰ গৈ পেলাই তাত একো কৰিব পৰা নাই মানে একচুৱেলি ক'ব গ'লে তাত বেয়া পাব নালাগে কিন্তু আমাৰ যে এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকে চাব লাগিছিল এইটো কথা কিমান ল'ৰা ছোৱালী এনেকৈ আছে যে স্কুলত পঠাই আছে কিন্তু মা বাপেকে নাজানে যে তাত কি হৈ আছে এই টকা পইচা লালতে তাত যাব আকৌ তাত ব্যৱহাৰ কৰিব বাহিৰৰ পৰা মানুহ আহিব এই আমাৰ যে এৰিয়াটো গোটেইখিনি বেয়া হৈছে লাহৰীজান বুলি ক'লেতো কোনো মানুহ তাত ভাল মানুহ থাকে বুলি নকয় বেয়া মানুহ থাকে বুলিহে কয় কিন্তু এই এতিয়া যে মই পাইছোঁ মিৰৰ আছামে এইটো ধৰি পেলাই যে মই দেখি পাইছোঁ নিউজত বহুত ভাল লাগিছে আমাক আৰু আমি মিৰৰ আছামক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যত যি সহায় লাগে আমি সহায় কৰিবলৈ একদম নিশ্চিন্ত আমি হৈ পেলাই আমাৰ মহিলাকেইটাৰ পৰা আমাৰ স্থানীয় ইয়াত গৌতম বস্তিৰ মহিলাকেইটা বা স্থানীয় মানুহকেইটা যি সহায় লাগে মিৰৰ আছামক আমি ফুল ছাপৰ্ট দিম সেইটো কাৰণে আমি কিবা নাই কিন্তু মই আমাৰ ফুটকটি থানা আৰক্ষীক অলপ ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে এই বোৰ্ডটো তেওঁলোকে ভালকৈ চাব লাগে এনভাইৰনমেণ্টটো চাব নিট এণ্ড ক্লিন কৰিবৰ কাৰণে গতিকে মই এডমিনিষ্ট্ৰেশ্যনক মই একচুৱেলি ক'ব বিচাৰোঁ যে আমাৰ চৰকাৰক তেওঁলোকে যদি ওপৰৰ পৰা চৰকাৰে যদি তেওঁলোকক প্ৰেছাৰ দিয়ে তেতিয়াহ'লে মই ভাবোঁ যে আৰক্ষীয়ে যোনো থাকক যোনো অফিচত থাকক যিয়ে থাকক তেওঁলোকৰ ওপৰত যদি প্ৰেছাৰ দিয়ে যে তেওঁলোকে ভাল ডিউটি কৰিবই নিশ্চয় কৰিব আশা কৰিছোঁ মই গতিকে মই ইয়াত মিৰৰ আছাম মাধ্যমৰ পৰা আমাৰ MLA ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যিমান চৰকাৰৰ আছে তেওঁলোককো ৰিকুৱেষ্ট কৰিছোঁ আমাৰ CM হওক আমাৰ MP হওক তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে এই ক্ষেত্ৰত তেওঁলোকে অলপ চাবই লাগে আপোনালোকে যদি কৰিব যাওঁ তেতিয়াহ'লে থ্ৰেটেনিং পায় গুণ্ডা সিহঁতি আহি পেলাই এটেক কৰিব কিবা কৰিব তেতিয়া আমাৰ কোনো বচাব নহয় আৰু থানাত আমি যদি FIR দিওঁ সেই বেলত ওলাই আহে তেওঁলোকে একদম দাদাগিৰি কৰি পেলাই ঘূৰি থাকিব তো এই জেনুইন পাব্লিক যি আছে ষ্টেপ ল'বলৈ অলপ ভয় কৰে গতিকে আমাৰ এডমিনিষ্ট্ৰেশ্যনটো ষ্ট্ৰং নহয় ষ্ট্ৰং হ'ব লাগে আমিতো ভাল পাইছোঁ এইটো কেলৈ মানে আমিও বহুত আগৰ পৰা এই চব মানে মেমৰেণ্ডমকৈ দিয়া হৈছিলে আমি গাঁৱৰ ফালৰ পৰাও আমি পাব্লিক হিচাপত হোটেলত বহুতবাৰ কৈছোঁ কিন্তু সিহঁতে নুশুনে মানে আৰু বিজনেছমেন সিহঁতে আজি যাব কিবা কমপ্লেইন দিব দুদিনমান বন্ধ কৰা নিচিনা কৰিব আৰু 4 দিন পিছত খুলি থাকে সেইকাৰণে আমি গাঁৱতো বহুত ভাল পাইছোঁ যে আমাৰ ইমান বছৰৰ পৰাই ব্যৱহাৰ এই চব চলাটো আপোনালোকে থ্ৰুৱে মিডিয়া থ্ৰুৱে বন্ধ কৰাটো আমি ভাল পাইছোঁ এইটো পুলিচকেইটাও আমাকতো সহায় দিয়ে অৱশ্যে নিদিয়া বুলি নকওঁ মই যে মানে আৰু আমাৰ এই এলেকাটো হ'ল মানে হাইৱে বিজনেছ এলেকা সিহঁতেও মাজে কৰে ৰেডো কৰে এক্সাৰচাইজো কৰে বনো কৰে কিন্তু কি হয় কথাটো এইটোৱে বন্ধ হোৱা অলপ 1 সপ্তাহমান বন্ধ হৈছে দেখিছোঁ আকৌ এইটো চলি থাকে কিন্তু এনেই আমি সহায় পাইছোঁ সহায় পোৱা নাই বুলি নকওঁ আমি কেলৈ মানে যোনটো সহায় পাইছোঁ আমি গাঁৱলীয়া আমাৰ DDP-কেইটাও মাজে কৰিছে কিন্তু এইটো বিজনেছ আৰু এইটোৱে আৰু খুলে বন্ধ মানে বন্ধ হ'ব আকৌ খুলি যায় এই চলি আছে হয় আপুনি এতিয়া আমাৰ মিৰৰ আছামৰ ফালৰ পৰা আপুনি চৰকাৰৰ লগতে পুলিচ প্ৰশাসনক কি ক'ব বিচাৰে আমি এইটোৱে অনুৰোধ কৰিছোঁ চৰকাৰক প্ৰশাসনক আমাৰ আৰক্ষীসকলকো মানে কাইণ্ডলি এইটো মানে ষ্টপ কৰি দিলে ভাল আমাৰ গাঁৱৰ কাৰণে ভাল আমাৰ মানে ভৱিষ্যতৰ ল'ৰা ছোৱালীকেইটাৰ ভাল হ'ব ইম্প্ৰেশ্যনটো মানে বহুত বেয়া হৈ আছে আমাৰ লাহৰজান নিউজ চেনেলতো আমি পাই যাম লাহৰজান দিয়ে ব্যৱহাৰ চলে মানে মদ গাঞ্জা চব অপেন চলে ইয়াত বুলি আমিও বেয়া লাগে আৰু এজ এ SGP ময়ো ভাল নাপাওঁ সেইকাৰণে আমিতো বহুতবাৰ কওঁ এই চব কৰিব নালাগে বুলি আমি কওঁ কিন্তু সেইটোৱে আৰু মানে আগে কোৱা নিচিনা মানে সিহঁতে বন্ধ কৰিব বিচাৰে অলপ দিন খুলি বন্ধ কৰিছে আকৌ খুলিছে কিন্তু এতিয়া আপোনালোকে যেনেকুৱা কৰিছে এইটো মানে নিশ্চয় এইটো মানে এতিয়াতো অলপ এইটো হ'ব সিহঁতে বুজিব যে এই চব ইয়াত নচলিব বুলি আৰু আপোনালোকে যেনেকুৱা বন্ধ কৰাই দিছে এইটো একেবাৰে বন্ধ কৰাই দিলে